নিউজ 5 অসমৰ দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ ওলাইছোঁ ৰাজনৈতিক ক্ষেত্ৰখনৰ এটি খবৰ। সোণাৰীত অভিযোগ আৰু প্ৰতি অভিযোগৰ মাজত ক্ৰমাৎ গৰম হৈ উঠিছে ৰাজনৈতিক বতাহ। আছু আৰু বিজেপি দলৰ মাজত আৰম্ভ হৈছে শীতল যুদ্ধ। শেহতীয়াকৈ বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰিপু দেওঘৰীয়াৰ লগতে একাংশ প্ৰাক্তন ছাত্ৰকৰ্মী আৰু ডাঙৰি কুমাৰ প্ৰাথমিক ছাত্ৰ গোট সন্থাৰ একাংশ সদস্যই বিজেপি দলত যোগদান কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাখনত। এই সন্দৰ্ভত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই এক সংবাদমেলযোগে ছাত্ৰ সন্থাৰ কোনো সদস্যই বিজেপিত যোগদান কৰা নাই বুলি কৰিছিল মন্তব্য। ইয়াৰ পাছতে আজি বৰহাট মণ্ডলৰ বিজেপি কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে বিজেপিত যোগদান কৰা প্ৰাক্তন ছাত্ৰ নেতা ৰিপু দেওঘৰীয়াই। সংবাদমেলত ৰিপু দেওঘৰীয়াই আছুৰ বিষয়ববীয়াসকলে ছাত্ৰ সন্থাৰ পৰা বহিষ্কৃত নেতা বিজেপিত যোগদান কৰা বুলি অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য প্ৰকাশ কৰে। আনহাতে ডাঙৰি কুমাৰ প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ সদস্যসকলে বৰহাট আঞ্চলিক ছাত্ৰ সন্থাক বহুদিন আগতে বৰ্জন কৰি শেহতীয়াকৈ পদত্যাগ নকৰাকৈ বিজেপিত যোগদান কৰা বুলিও বিস্ফোৰণ মন্তব্য কৰে ৰিপু দেওঘৰীয়াই। সংবাদমেলযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বিজেপিত যোগদান কৰাৰ পাছত একাংশ দল সংগঠনৰ পৰা মানসিক হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলিও মন্তব্য কৰে ৰিপু দেওঘৰীয়াই। আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু ভাৰতবৰ্ষৰ ভিতৰতে এটা জনপ্ৰিয় দল, সেই দলৰ আস্থাৰ বিশ্বাসৰ প্ৰতি আকৰ্ষিত হৈ আজি মোৰ লগতে বহুতো যুৱক যুৱতী ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিবলৈ। পৰৱৰ্তী সময়তো মোৰ নেতৃত্বতে বহুতো যুৱক যুৱতী যোগদান কৰিব। সঁচাকৈ আজি গৌৰৱান্বিত আৰু আনন্দিত হৈছোঁ, যিহেতু এটা আজি ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান হ'বলৈ পায়। যিহেতু আজি মোৰ লগতে মোৰ পূৰ্বাঞ্চল পঞ্চায়তৰ তথা মোৰ গাঁৱৰ 30জন যুৱক আজি মোৰ লগত ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ। আৰু যিহেতু আমি সমাজৰ যিবিলাক উন্নয়নমূলক বা সমাজৰ স্বাৰ্থৰ বাবে আমি ওলাই আহিছোঁ আৰু অনাগত দিনতো সৰ্বাংগীন উন্নয়নৰ বাবে মোৰ লগতে আমাৰ যিবিলাক সতীৰ্থ আছে আমি সকলোৱে তাৰ প্ৰতিজ্ঞাবদ্ধ। আমি ভৱিষ্যতেও সমাজৰ হৈ কাম কৰি যাম, এয়াই আমাৰ প্ৰতি। আপুনি কি পদত আছিলে আছুৰ? মই বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পদত আছিলোঁ। হয়, আপোনালোকৰ সতীৰ্থ এতিয়া আছুৰ কেইজনে একেলগে জইন কৰিছে? এতিয়া বৰ্তমান মোৰ লগতে আজি দিনটোত ভালেমানকেইজন জইন কৰিছে। তথাপি উদ্দীপ্ত বুলি কয় তেখেত প্ৰচাৰ সম্পাদক আৰু প্ৰাক্তন উপসভাপতি তেখেতো যোগদান কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ বৰহাট আঞ্চলিকৰ আজি প্ৰায় 35গৰাকীমান বিষয়ববীয়া তথা সদস্যই আমাৰ ইয়াত দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি সন্মান জনাই আমাৰ দলত যোগদান কৰিছে। আৰু লগতে আমাৰ এই অঞ্চলৰ বহুকেইগৰাকী উদ্যমী যুৱক আৰু যুৱতীয়েও ইয়াত আহি পেলাই আমাৰ দলৰ লগত যোগদান কৰিছে। আৰু প্ৰায় টোটেল আমাৰ 60গৰাকীমান হ'ব, 50ৰ পৰা 60গৰাকীমান হ'ব। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট, নিউজ 5 অসম।